ভাগ্যৱান হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 3 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তানসকল, বেহদৰ ড্ৰামাৰ আদি মধ্য অন্তক বুজিব লাগে। যি অতীত হৈ গ'ল সেয়া এতিয়া বৰ্তমান হ'ব। এতিয়া সংগম যুগ হৈছে বৰ্তমান, ইয়াৰ পাছত সত্য যুগ আহিব। প্ৰশ্ন, শ্ৰীমতত নিজেই নিজক নিখুঁত কৰি তোলাৰ বিধি কি? উত্তৰ, নিজে নিজক নিখুঁত কৰি তুলিবলৈ বিচাৰসাগৰ মন্থন কৰা। নিজে নিজৰ লগত কথা পাতা। বাবা, আপুনি কিমান মৰমীয়াল, আমিও আপোনাৰ নিচিনা মৰমীয়াল হওঁ। আমিও আপোনাৰ সমান মাষ্টৰ জ্ঞানসাগৰ হৈ সকলোকে জ্ঞান বিলাই দিম। কাকো নাৰাজ নকৰোঁ। শান্তি আমাৰ স্বধৰ্ম। আমি সদায় শান্ত হৈ থাকিম। অশৰীৰ হোৱাৰ অভ্যাস কৰিম। এনেকৈ নিজে নিজৰ লগত কথা পাতি নিজকে নিখুঁত কৰি তুলিব লাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. শ্ৰীমতত প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ কৰিব লাগে। সকলোৰে ডুবি যোৱা নাও পাৰ লগাব লাগে। দুখীয়াসকলক সুখ দিব লাগে। 2. ভিতৰি সুদৰ্শন চক্ৰ ঘূৰাই ৰুদ্ৰমালাৰ সমীপত আহিবলৈ স্মৃতিত থাকিব লাগে। জ্ঞানৰ মন্থন কৰিব লাগে। নিজেই নিজৰ লগত কথা নিশ্চয় পাতিব লাগে। বৰদান, ব্ৰাহ্মণ জীৱনত সদায় আনন্দ আৰু মনোৰঞ্জনৰ অনুভৱ কৰোঁতা ভাগ্যৱান হোৱা। শ্লোগান, সকলোৰে প্ৰতি দয়াৰ ভাৱ আৰু কৃপাৰ দৃষ্টি ৰাখোঁতাজনেই মহান আত্মা। ওম শান্তি।